এই 3 দিনৰ কাৰ্যসূচী লৈ আমি 3 দিনীয়া ধৰ্মঘট কৰিছো আৰু ইমাৰ্জেন্সি সেৱাটো চলি আছে কোকৰাঝাৰ মেডিকেল কলেজৰ আৰু সকলোতে গোটে অল আসামতে এটো কৰা হৈছে 3 দিনীয়া ধৰ্মঘট NHM কৰ্মচাৰীসকলৰ চাকৰিটো নিয়মীয়াকৰণ কৰিবৰ কাৰণে এই পদক্ষেপ হাতত লোৱা হৈছে আৰু সকলোকে পে স্কেল সমান সপ্তম দৰমহা আয়োগ মতে পে স্কেলটো সমান কৰি দিবৰ কাৰণে কোৱা হৈছে আৰু চাকৰি নিয়মীয়া নোহোৱালৈকে 2011 চনৰ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা ৰাজ্য চৰকাৰ নিয়মীয়া কৰ্মচাৰী সমাহাৰত গ্ৰেড পেটো দিবলৈ মানে কোৱা হৈছে আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰা যাতে NHM কৰ্মচাৰীসকলৰ স্বাস্থ্য বিভাগত যোনবিলাকত খালি আছে সেইবিলাকত নিযুক্তি দিয়াৰ কামটো যাতে ছাৰে হাতত লয় সোনকালে হেতু কাৰণে এই 3 দিনীয়া কাৰ্যসূচীটো হাতত লোৱা হৈছে আৰু চাকৰি যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেতিয়ালৈকে সপ্তম দৰমহা আয়োগ মতে আমাক যোনটো আমি স্যালাৰি পাওঁ হেতু মতে যাতে আমাক দিয়ে স্যালাৰিটো আৰু সকলোৱেতো গম পাইছে এতিয়া NHM কৰ্মচাৰীখিনি যিমান কষ্টত চলি আছে তেওঁলোকক এতিয়া যদি লোন লবলৈ যায় তেতিয়া লোনো নিদিয়ে চৰকাৰে ইমানখিনিও কৰি দিয়া নাই যে NHM কৰ্মচাৰীসকলে মানে পাৰিবগে বেংকত গৈ পেলাই লোন দিবলে হেতু যে লোন নিদিয়ে তেওঁলোকে মানে লোনৰ হেৰি কৰিবলৈ আমাক মানে এলিজিবিলিটি নিদিয়ে মানে ধৰ যিসকল লোকৰ মানে চৰকাৰী চাকৰি আছে যিসকল লোকে ৰেগুলাৰ পাইছে চাকৰি পাইছে তেওঁলোকৰটো স্যালাৰি আমাতকে বহুত গুণে বেছি তেওঁলোকৰ সমানে আমি ডিউটি কৰি আহিছো 6 ঘণ্টা আমি মৰ্নিং ডিউটি কৰো ইভিনিং ডিউটি 6 ঘণ্টা কৰো আৰু নাইটতটো 8 ঘণ্টা 12 ঘণ্টা আমি ডিউটি কৰিবই লাগে তেওঁলোকৰ সমকামে আমি ডিউটি কৰিব লাগে তাতেটো কোনো মানে ধৰ মানে হেৰি আমাকটো কোনো কনসিডাৰ নকৰে আমি সমান ডিউটি কৰিবই লাগে এইবোৰ দাবী লৈ আমি আজি 3 দিনৰ কাৰ্যসূচী হাতত লৈছো ইয়াৰ পিছতো যদি ছাৰে একো আমাক উত্তৰ নিদিয়ে তেতিয়া আমিটো আমাৰ ক'ব লগা আৰু তাৰ পিছত কি কৰে কোনো আমাৰ NHM স্বাস্থ্যকৰ্মী সকলে গম পাব আমি সকলোৱে কথা পাতি পিছত কি সিদ্ধান্ত লোৱা হয় আৰু পিছত গম পাম কিমান আছে এইটো এতিয়া জনামতে 24000 আছে 24000 এতিয়া গুটে অসমত 24000 আছে এতিয়ালৈকেতো অল আসাম গুটে কমিটিয়ে গঠন কৰাৰ পিছতহে মানে এটো সিদ্ধান্ত লোৱা হৈছে অল আসামতে এই ধৰ্মঘটটো পালন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি 3 দিনৰ কাৰণে কৰা হৈছে 4, 5, 6 এই বিষয়টো লৈ চৰকাৰৰ লগত আলোচনা কৰিছিল নেকি এই বিষয়টো লৈ পেলাই চৰকাৰৰ লগতো বহুত আলোচনা হৈছে কিন্তু এতিয়ালৈকে কোনো ৰিপ্লাই অহা নাই যোৱা 22 তাৰিখে যোনটো সচলত আমাৰ 20 তাৰিখে যোনটো সচলত ধৰ্মঘট হৈ গৈছে তাতো কোনো এতিয়ালৈকে ৰিপ্লাই অহা নাই হেতু কাৰণে আমি সেকেন্ডতে মানে এটো ধৰ্মঘট 3 দিনীয়া ধৰ্মঘটটো পালন কৰিব লগা হ'ল